হেল্ল' ব্ৰান তো স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ আপোনালোক। তো মোৰ লগত আজি আছে কোনি জানেনে? হিৰক আমাৰ ডেকা এই ডেকা নহয় ৰাজবংশীৰ আকৌ। তো আজিতো আৰু জানে তো আজি জন্মাষ্টমী, তো সকলোকে জন্মাষ্টমীৰ শুভেচ্ছা জনালোঁ আৰু। তো তুমি কি ক'বা? মই সেয়ে ক'ম, কি ক'বা? জন্মাষ্টমী ইয়াৰ ফাল তুমি ইয়াৰ মাথা চাথা গেছি নহয়, এই ইঞ্জিনে পঢ়ি পঢ়ি গেছি ইয়াৰ মাথা। তো সকলোকে জন্মাষ্টমীৰ শুভেচ্ছা জনালোঁ। তো আমিও এতিয়া মানে জন্মাষ্টমী চাব যাই আছোঁ মানে নলবাৰীৰ হৰি মন্দিৰৰ তাতে। তো কৈ থাকোঁ এতিয়া আমি যাই থাকোঁ দেৰি হ'ল জন্মাষ্টমী জন্মাষ্টমী। তো যাই থাকোঁ বলক, আগত লাগ পাই আছোঁ ডাইৰেক্ট জেগাত। তো বলক যাই থাকোঁ নে কি কয়? তো বলক যাই থাকোঁ বলক। सफर कैसा है ये सफर मंजिलों की न है कोई खबर रास्तों से मेरी আহি পালোঁ আমি ভিতৰত, তোমাৰ ভিতৰত আহি পালোঁ। এইটো হৰি মন্দিৰ দিয়া নাম নাম চলি আছে এতিয়া। তো ভিতৰত যাই বোলো সেৱা চেৱা কৰি লওঁ আগে, তাৰপৰা দেখি আছোঁ বলক বলক। ব্ৰতজ্যোতি শৰ্মা ডাঙৰীয়া আমাৰ মাজত উপস্থিত হৈছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অসম ক্ষেত্ৰৰ মাননীয় ক্ষেত্ৰ সংঘচালক ডাক্তৰ উমেশ চক্ৰৱৰ্তী মহোদয়। আমি দুয়োগৰাকী অতিথিকে আমি ভাৰত মাতাৰ প্ৰতিষ্ঠাপী আৰু মহাপ্ৰভুৰ দিব্যজ্যোতি জনাৰ্দনঃ দিব্যজ্যোতি পৰম ব্ৰহ্ম দিব্যজ্যোতি নমস্তুতে। তো গাইজ আমি মানে এতিয়া আমাৰ কৃষ্ণ কাষত আছে আৰু এইটো কৃষ্ণ আমাৰ বাই বজাই আছে আৰু এই কি ক'বা? আমি সেৱা চেৱা কৰিলোঁ অঁ তাতে ওপৰত। এইটো আমাৰ সেৱা কৰিলোঁ, এইটো আমাৰ হৰি মন্দিৰ মেইন হৰি মন্দিৰ আৰু। তো আৰু ভক্তৰ সমাগম হৈ আছে লাহে লাহে। তো আমি এতিয়া শোভাযাত্ৰা আছে নেকি ন? শোভাযাত্ৰা হ'ব। অঁ তো আমি তাৰপিছতে শোভাযাত্ৰাত যাব লাগিব না? আমি চাওঁ যদি সময় হৈ যাব লাগিব। অঁ তো এতিয়া এইটো চাওক কৃষ্ণ মজা লগা আছে। এইটো নতুনকৈ বনাইছে, ওপৰত দুটা আগৰে নেকি। তো গাইজ আমি সেৱা চেৱা কৰি ল'লোঁ আৰু। তো অলপ সময় আছোঁ আৰু তাৰপিছত আৰু ঘৰত যাম আৰু অলপ সময় ৰখোঁ, তাৰপিছত আৰু যাম আৰু চাই থাকোঁ আৰু ঠিক অলপ। তো গাইজ এইবিলাক আমাৰ ৰাসৰ মূৰ্তি মানে বনাইছে আৰু আৰম্ভণি কৰিছে।
পূজাটো ডাঙৰকৈ হ'ব এইবাৰ আৰু বেছি ডাঙৰ হ'ব ন তো এইবিলাক গোটেই মূৰ্তি আৰু বনাব বহুত আছে এইখানটিতো আধা অলপ আৰু আছে তো মনে থাকোঁ আৰু তো বঢ়িয়া লগা হৈছে আৰু মজা তো আমাৰ তো গাইজ আমি মানে গৰমত ধৰি থাকিব নোৱাৰি মানে ক'ত আছোঁ জানে দেখিছোঁ ৰেলৱে ষ্টেচন নলবাৰী অঁ নলবাৰী ৰেল ষ্টেচনত আছোঁ চলি গৰমৰ দিনত মানে বঢ়িয়া ধুনীয়া বতাহ আহি থাকে ইয়াতে এইটো কিন্তু হৈ যা যাব নোৱাৰে আমি মই সেইকাৰণে মানে কি জানে ঘৰ ইমান গৰম সেইকাৰণে একে আহিছোঁ দিয়ক তাতে মানে বতাহ মানে এচিটো কিজানি ইমান গৰম নাথাকে আৰু মানে ঠাণ্ডা তো ইয়াতে ইমান আছে তো ইয়াতে আহি বহিলোঁ কেনেকৈ বহিছোঁ দেখিছেনে ফুটপাথত পৰি থকা হৈছে আমি তো তাতে অলপ বহু ঘৰত যাম আৰু বেলেগ গৰম দিছে তো গাইছ ই আমাৰ সূৰ্য দেৱতাই দিছে আৰু একদম মানে কি কবি সূৰ্য দেৱতা সূৰ্যদেৱতাক ঢাক দিয়া লাগিব ৰ এইকেইটা ঢাক দিলেও কি হ'ব মানে এই যেতিয়া আৰু বেছি বৰষুণ দিব নহয় আমাৰ ক'ব এই ৰ'দ দি ৰ'দ দি গৰমটো কম বৰ আদিত্য এলৰ পঠাইছি ন সেইকাৰণে ঢাক দিব তাতে কি হয় দেখা যাব দিব তো দেখা যাব আৰু কি হয় তো আমি ৰ'দটো অলপমান কমাই দিলে ভাল আছিল আমাৰ সূৰ্য দেৱতাই আমাৰ মানে ইছ গাতটো কেইটা বৰণ ধৰিছে হিচাপে নাই ক'লা বগা বাখৰা চিখৰা জেব্ৰা আহিছোঁ একদম জেব্ৰা তো কি ক'ম আৰু আজি মানে নৰ্মেল ভিডিঅ' আৰু কেনে বনাই আছোঁ তো বাকী আমাৰ পতাকা উৰাই আছে দেখিছেনে এখন ধুনীয়া একদম মজা তো আৰু এপাই যাওঁ অলপমান বহোঁ তাৰপিছত আৰু ঘৰত যাম আৰু তো ব'লক আমাৰ যে শেষ কৰোঁ নে কি মজা বলক আমি ফোনটো আমি তো গাইজ আমি মানে এতিয়া মানে জন্মাষ্টমী চাই আহিলোঁ আৰু আমাৰ হৰি মন্দিৰত আৰু এক ঠাইত আছিল তাকে যোৱা নহ'ল আৰু মানে এতিয়া আমি অলপ বেলেগ চাইডত আছোঁ মানে এতিয়া আমি এই বৰবৰী আৰু এতিয়া গৌ পূজা চকত আছোঁ এইটো চাওক আমি গৌ পূজা চকত আছোঁ মানে আমি বৰবৰী আহিছোঁ আমাৰ দাদা ঘৰত তো মানে ডাইৰেক্ট তাতে শেষ কৰা নাই আৰু একেলগে ডাইৰেক্ট ঘৰৰ পৰাই ডাইৰেক্ট আহি ইয়াতে আহিছোঁ আৰু ঘৰত দেখা নাই আৰু ভিডিঅ'টো আমাৰ গতিকে আজি আৰু মানে বেছি আৰু সাজ নহয় আৰু ভিডিঅ'টো ইমান এটা সাজ হয় নহয় বুলিও নকওঁ কিন্তু মানে ইমান এটা মানে আৰু হেভি নহয় আৰু গতিকে বিশেষ আৰু নকওঁ তো আজি ভিডিঅ'টো মানে এইখিনিয়ে আহিছিল জন্মাষ্টমীৰ আৰু গতিকে শেষত আৰু একবাৰ মানে জন্মাষ্টমীৰ শুভেচ্ছা জনালোঁ চবকে তো তুমি কিবা কোৱা নকয় আমাৰ হীৰক জ্যোতি নকয় আকৌ তো বাকী আৰু একো কৈ নাথাকৈ বহুত গৰম কেনেকুৱা গৰম দিছেতো জানেই এলা বাপৰে তো সেই একো নকওঁ তো আজি সেইখিনি আহিছিল যদি আজি ভিডিঅ'টো চাই ভাল পায় তো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈকে বাই বাই আৰু এটা নতুন ভিডিঅ' লগ পাম তো বাই বাই জয় অসম